শিৱ পাৰ্বতী সজাইছে, খুব সুন্দৰ লাগিছে শিৱ আৰু পাৰ্বতীক। এইটো যোৰহাট মেডিকেল কলেজৰ ওচৰৰ মণ্ডপ হয়, খুব সুন্দৰকৈ সজাইছে। এইটো মন্দিৰ, এইটো মাৰোৱাৰী পুথিৰ পূজা মণ্ডপ, খুব সুন্দৰ লাগিছে ৰেইনবো আকৃতিৰে। ইয়াৰ ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাওঁ, আহক চাই থাকক। দুৰ্গা মা প্ৰতিমাটো ভাল লাগিছে। নমস্কাৰ, মই প্ৰতিপ্ৰাং কলৈ স্বাগতম জনাইছোঁ। আজি দুৰ্গা পূজা, সকলোকে দুৰ্গা পূজাৰ শুভেচ্ছা থাকিল। আহক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো ৰূপালী আলিৰ পূজা মণ্ডপ, ইয়াৰ ভিতৰলৈ সোমাই যাম বলকচোন। ৰাতি বৰ সুন্দৰ লাগিব, দিনৰ দৃশ্য। ৰাতি এই লাইটকেইটা ধুনীয়া, বৰ সুন্দৰ জ্বলিব। এইটো ৰূপালী আলি, প্ৰৱেশ দুৱাৰ এনেকৈ সোমাই যায়। এতিয়া আহিছে মই ৰেলৱে ষ্টেচনৰ পূজা মণ্ডপত। ইয়াৰ মণ্ডপটো কেনেকুৱা আছে তাকে দেখুৱাওঁ, আহক চাই থাকক। খুব ধুনীয়া লাগিছে, একদম মন্দিৰৰ আকৃতি। একদম মন্দিৰ লাগিছে। ষ্টেজৰ ওপৰত বনাইছে, তাকে উঠি যাওঁচোন, ভিতৰত কেনেকুৱা আছে চাওঁ। মণ্ডপ ভিতৰৰ পৰিৱেশটো দেখুৱাওঁ আপোনালোকক। তো নামি যাব লাগে। ভিতৰৰ পৰিৱেশ, এইটো দুৰ্গা মা, জয় দুৰ্গা মা কি জয়। ভিতৰখনো খুব সুন্দৰকৈ সজাইছে, আপোনালোকে আহিলে খুব ভাল লাগিব। ভিতৰৰ লাইটিং ডেক'ৰেট খুব সুন্দৰ হৈছে, খুব ধুনীয়াকৈ সজাইছে। একদম ভিতৰলৈ সোমালে আপুনি মন্দিৰ অনুভৱ কৰিব। চাৰিওকাষে আপোনাৰ মন্দিৰ যেন লাগিছে, ধুনীয়া লাগিছে। এইটো খুব ধুনীয়া সজাইছে লাইটিংকেইটা। দোকান
পূর্বকল্প অবসানের পর প্রলয়কালের সমস্ত জগৎ যখন কারণ শরীরে পরিণত হল, ভগবান বিষ্ণু অখিল শক্তির প্রভাব সংহত করে সেই কারণ সমুদ্রের রচিত অনন্ত দুৰ্গা পূজাত ফুলৰ দোকান ভাল এটা, সকলোৱে ফুল ভাল পায়, ফুল দোকানলৈ আহিবই। এইটো দেৱাল ৰোড, ইয়াতো ভক্তৰ সমাগম যথেষ্ট হৈছে। এইটো পুৰণি মন্দিৰ হয়। ইয়াত ভিডিঅ'টো কেনেকৈ লাইক কৰিব, কমেণ্ট কৰিব আৰু নতুনকৈ চাইছে যদি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। ভক্তৰ সমাগমৰ আছে। গড়ালি, এইটো গড়ালি হয়। গাড়ী একদম ভিৰ হৈ থাকে। পূজাত গাড়ী ননাই ভাল এইটো ৰাস্তাত। বৰ অশান্তি পাব আহিলে, গাড়ী লৈ আহিলে। বহুত বিজি ৰাস্তা হয়। এইটো দেৱাল ৰোড হয়। শ্ৰী শ্ৰী